আজি সেই ছোৱালীজনী অহা নাই যে কিয়? আহিব ৰ অলপ ৰচোন। আহিলে কি হ'ব, তোৰতো আজিলৈকে প্ৰপ'জ কৰিবলৈ সাহস হোৱা নাই। পিছত চাবি কিন্তু তই চাই থকাতে বেলেগে প্ৰপ'জ কৰি দিব। তই ঠিকেই কৈছ। আজি যি হয় হ'ব, মই তাইক প্ৰপ'জ কৰি দিম। চাওঁ দেচোন তোৰে আজি সাহসটো তই ক'ব পাৰ না নোৱাৰা তাইক সঁচাকৈ খুলি। ঐ চাচোন ছোৱালীজনী আহিছে। বৰষা অলপ ৰ'বাচোন। মোক মাতিছা নেকি? অঁ তোমাকে মাতিছিলোঁ। কোৱাচোন কিয় মাতিছিলা? মানে কথাটো কেনেকৈ আৰম্ভ কৰোঁ মই একো ভাবি পোৱা নাই। তুমি এই পিনেৰে সদায় টিউশ্যনলৈ অহা যোৱা কৰা, চ' মই তোমাক দেখি থাকোঁ আৰু মই তোমাক ভাল পাই পেলাইছোঁ। মোৰ ক'ব লগা কথাখিনি মই তোমাৰ আগত ক'লোঁ। এতিয়া তুমি মোক ভাল পোৱা নোপোৱাটো এইটো তোমাৰ কথা, আৰু তোমাৰ পৰা পজিটিভ ৰিজাল্ট এটা পাম বুলি আশা কৰোঁ। তুমি সময় লোৱা, যিমান সময় লাগে তোমাক সময়খিনি লোৱা। এবাৰ মোৰ কথা ভাবি চাবা। ঠিক আছে, মই আজি ভাবি কালি তোমাক ক'ম। এতিয়া মোৰ টিউশ্যনলৈ পলম হৈছে, মই আহিছোঁ। যাবা তেনেহ'লে। কালি কিবা ভাবিলানে? কি ভাবিলা এনচাৰটো দিয়া। য়েছ। ঠিক আছে, ব'লা তেনেহ'লে আজি ফুৰি আহোঁ, টিউশ্যন যাব নালাগে। ঠিক আছে ব'লা। বৰষাৰ খবৰ কি ৰাজ? নাজানো, তাই আজিকালি মোৰ লগত ভালদৰে কথা নাপাতে। তাইৰ কি হৈছে মই একো বুজি পোৱা নাই। বৰষাই দেখোন আজিকালি এজন বেলেগ ল'ৰাৰ বাইকত উঠি ঘূৰি ফুৰে। কি? তই দুখ পাবি বুলি মই কথাখিনি তোক কোৱা নাছিলোঁ। মোৰ বিশ্বাস হোৱা নাই। বৰষাই মোক এৰি কেতিয়াও আনৰ হ'ব নোৱাৰে, আৰু তাই মোক বহুত ভাল পায় আৰু ময়ো তাক বহুত ভাল পাওঁ। দেখিলেতো বিশ্বাস কৰিবি, এই সেৱা বৰষা আহিছে। বাহ বৰষা বাহ, ভাল নাটক কৰিলা তুমি এইখন। তুমি মোৰ লগত প্ৰেমৰ অভিনয় কৰিবা বুলি মই সপোনতো কেতিয়াও ভবা নাছিলোঁ। ৰাজ, তুমি মোৰ কথাখিনি আগতে শুনি লোৱাচোন। কি শুনিব লাগে হা? কি শুনিব লাগে? তোমাৰ দৰে ছোৱালীৰ কাৰণে বাকীবিলাক ছোৱালীৰো বদনাম হয়। কোন বৰষা এইটো? এইবিলাক কি কথা কৈ আছে? তই মনে মনে থাক, আৰু এটাও কথা নকবি। তই আমাৰ মাজত তই নোসোমাবি। তুমি মোৰ গাত হাত উঠাইছা, তাকো এজন ল'ৰাৰ কাৰণে। এইটো কোন হয় তুমি জানা? এইটো মোৰ দাদা হয়, আৰু যিজন ল'ৰাই মোৰ দাদাক সন্মান কৰিব নাজানে সেইজন ল'ৰাক মই ভাল পাব নোৱাৰোঁ। গুড বাই, আই হেট ইউ। বল দাদা। বৰষা বৰষা, মোৰ কথাখিনি শুনি যোৱা। বৰষা প্লিজ ৰখা। বৰষা এইটো কোন হয় তুমি জানা? এইটো দাদা হয়, আৰু যিজন ল'ৰাই মোৰ দাদাক সন্মান কৰিব নাজানে সেইজন ল'ৰাক মই ভাল পাব নোৱাৰোঁ। বৰষাই বাৰু ৰাজক সঁচাকৈ এৰি থৈ গ'ল নেকি? ৰাজৰ এইটো বহুত ডাঙৰ ভুল হৈছিল।
খঙত লোৱা ডিচিশ্যন সদায় ভুল হয় আগতে চালি জাৰি চাব লাগে কথাটো কিমান দূৰ সঁচা তাৰ পিছতে ৰিয়েক্ট কৰাটো উচিত এতিয়া বৰষাই বাৰু ৰাজক ক্ষমা কৰিবনে বৰষাই ৰাজৰ জীৱনলৈ ঘূৰি আহিবনে সেইটো জানিবলৈ আমাৰ পাৰ্ট 2 লৈ অপেক্ষা কৰক অতি সোনকালে পাৰ্ট 2 আমি আপোনালোকৰ মাজত আগবঢ়াম ধন্যবাদ হাই ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টা বাটনটো ক্লিক কৰি থৈ দিব যেতিয়া আমি ভিডিঅ' দিম সকলোতকৈ আগতে আপোনালোকে গম পাব আৰু আমাৰ নেক্সট পাৰ্টটো অতি সোনকালে আহি আছে গতিকে এইটোক আপোনালোকে এইটো ভিডিঅ' ইমানেই শ্বেয়াৰ কৰক যাতে প্ৰত্যেকটো মানুহে চাবলৈ পায় আমাৰ নেক্সট ভিডিঅ'টো নেক্সট পাৰ্টটো অতি সোনকালে আহিছে আমাৰ আজি বৰষা আছে নিউ মেম্বাৰ কিবা কৈ দিয়া হাই ফ্ৰেণ্ড আজি মই নতুনকৈ আহিছোঁ এই চেনেলটোত আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু লাইক কৰিব কমেণ্ট কৰিব বাই লাভ ইউ Bye, good জয় অসম